নমস্কাৰ বন্ধু-বান্ধৱী সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো ডিজিটেল ফ্যাক্টৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ 10টা গাহৰিৰ বিষয়ে আৰু এই 10টা গাহৰি ক'ত পোৱা যায় কি নাম সকলোখিনি এই ভিডিঅ'টোতে চাব পাৰিব গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শেয়াৰ কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব আৰু যদি আপোনালোকে এখন গাহৰি ফাৰ্ম খুলিম বুলি ভাবি আছে তেনেহলে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুতে ইম্পৰ্টেন্ট গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব তেনেহলে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো Number 10 আছে টমৱৰ্থ পিগ আমাৰ তালিকাৰ আটাইতকৈ সৰুটো ইউকেৰ টমৱৰ্থ স্পাৰ্টশ্বায়াৰত উৎপন্ন হৈছে টমৱৰ্থ গাহৰি হৈছে গণৰ আটাইতকৈ পুৰণি প্ৰজাতিবোৰৰ ভিতৰত এক ক্ষীণ খেলুৱৈ আদা ৰঙা গাহৰি টমৱৰ্থ গাহৰিটো 1985 চনত এটা প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু সমগ্ৰ ইউকে অষ্ট্ৰেলিয়া কানাডা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নিউজিলেণ্ডত জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছিল কম শক্তিৰ খাদ্য আৰু লেহেম বিকাশৰ ওপৰত বিকাশ কৰাৰ ক্ষমতাৰ বাবে তেওঁলোকক বেকন প্ৰজাতি বুলিও কোৱা হয় টমৱৰ্থ গাহৰিবোৰ বাহিৰৰ বাবে ভালদৰে উপযুক্ত কিয়নো তেওঁলোকৰ ৰঙা কোটে তেওঁলোকক ছানবাৰ্ণাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে বেছিভাগ গাহৰিৰ টমৱৰ্থ বুদ্ধিমান আৰু অত্যন্ত সামাজিক এক সন্মত মনোভাৱৰ সৈতে এই গাহৰিবোৰ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত বিপদাপন্ন হিচাপে তালিকাভুক্ত কৰা হৈছে 300তকৈ কম মাইকী প্ৰজননৰ বাবে পঞ্জীয়ন কৰা হৈছে এই সৰু গাহৰিবোৰে 600 পাউণ্ডলৈকে উপনীত হ'ব পাৰে আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ গাহৰিৰ তালিকাত 10ম স্থান দখল কৰিছে এই গাহৰিটোৱে নাম্বাৰ 9 আছে হেম্পশ্বায়াৰ পিগ এই মজলীয়া আকাৰৰ গাহৰিটো উত্তৰ ইংলেণ্ড আৰু স্কটলেণ্ডত পোৱা এটা ইংৰাজী প্ৰজাতিৰ পৰা আহৰণ কৰা হৈছিল এই প্ৰজাতিটো ইংলেণ্ডৰ হেম্পশ্বায়াৰত উদ্ভৱ হৈছিল 1827 চনৰ পৰা 1839 চনলৈ আমেৰিকালৈ হেম্পশ্বায়াৰ গাহৰিৰ আমদানি অব্যাহত আছিল যাৰ ফলত ই আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ পুৰণি প্ৰজাতিসমূহৰ ভিতৰত এটা হৈ পৰিছিল হেম্পশ্বায়াৰ গাহৰিবোৰৰ কলা শৰীৰ থাকে আৰু মাজভাগত বগা ব্ৰেণ্ড থাকে দীঘল সন্মুখৰ ভৰিবোৰ ঢাকি ৰাখে তেওঁলোকে 20 বছৰ জীয়াই থাকিব পাৰে আৰু পৰিপক্ক প্ৰাপ্তবয়স্কৰ ওজন 650 পাউণ্ডলৈকে হ'ব পাৰে নাম্বাৰ 8 আছে লেণ্ডৰেজ পিগ লেণ্ডৰেজ গাহৰি হৈছে মানক ঘৰুৱা গাহৰিৰ এক কিছু অস্পষ্ট গোট যি ডেনিছ লেণ্ডৰেজৰ পৰা উদ্ভৱ হৈছিল ক্ৰছব্ৰিডিং আৰু নিৰন্তৰ বিকাশৰ পৰা আহৰণ কৰা অন্যান্য লেণ্ডৰেজ গাহৰিবোৰক তেওঁলোকৰ অঞ্চলৰ নামেৰে নামাকৰণ কৰা হয় আৰু সমগ্ৰ বিশ্বতেই বিদ্যমান লেণ্ডৰেজ গাহৰি 6ৰ পৰা 10 বছৰ জীয়াই থাকে আৰু মধ্য আৰু পূব ইউৰোপৰ বেছিভাগ দেশত স্থানীয় প্ৰকাৰৰ সৈতে পোৱা যায় এই বগা লুপ কাণৰ গাহৰিবোৰ সম্পূৰ্ণ পৰিপক্কতাত 700 পাউণ্ডলৈ বৃদ্ধি হ'ব পাৰে নাম্বাৰ 7 আছে ব্ৰিটিছ চেডলবেক গাহৰিৰ উৎপত্তি সম্পূৰ্ণৰূপে স্পষ্ট নহয় অৱশ্যে এইটো বিশ্বাস কৰা হয় যে চেডলবেক সম্ভৱতঃ ব্ৰিটিছ ফৰেষ্ট পিগৰ পৰা বিকশিত হৈছিল ব্ৰিটিছ চেডলবেক হৈছে দুটা চেডলবেক গাহৰিৰ সংকৰ এক্স আৰু ৱেক্স দুইটা গাহৰিৰ নাম তেওঁলোকৰ ইংৰাজী মাতৃভূমিৰ বাবে ৰখা হৈছে ব্ৰিটিছ চেডলবেক কান্ধ আৰু সন্মুখৰ ভৰিত বেণ্ড বা চেডলৰ সৈতে কলা চেডলবেকৰ কলা চুলি আৰু ছালে ইয়াক গৰম বতৰত খেতি কৰাৰ বাবে এক আদৰ্শ প্ৰাৰ্থী কৰি তোলে কিয়নো ই সূৰ্যৰ ৰশ্মিৰ পৰা সুৰক্ষাত সহায় কৰে পৰিপক্ক প্ৰাপ্তবয়স্ক হিচাপে এই লুপ কাণৰ গাহৰিবোৰৰ ওজন 700 পাউণ্ডলৈকে হ'ব পাৰে নাম্বাৰ 6 আছে ইয়ৰ্কশ্বায়াৰ উত্তৰ ইংলেণ্ডৰ ডাঙৰ থলুৱা বগা গাহৰি আৰু সৰু শকত বগা চীনা গাহৰিৰ সংকৰ ডাঙৰ বগা গাহৰি বুলিও জনা যায় ইয়ৰ্কশ্বায়াৰ গাহৰি প্ৰথমে 1791 চনত ইংলেণ্ডৰ ইয়ৰ্কশ্বায়াৰত উদ্ভৱ হৈছিল 1830 চনৰ আশে-পাশে প্ৰথম ইয়ৰ্কশ্বায়াৰবোৰ ওহাইঅলৈ আমদানি কৰা হৈছিল য'ত তেওঁলোকৰ জনপ্ৰিয়তা সঁচাকৈ 40 দশকৰ আৰম্ভ হৈছিল বহুতো ইয়ৰ্কশ্বায়াৰ কানাডা আৰু ইংলেণ্ডৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আমদানি কৰা হৈছিল আৰু নিৰ্বাচিত প্ৰজননৰ বাবে দ্ৰুতগতিত উন্নত হৈছিল আজিকালি ইয়ৰ্কশ্বায়াৰ প্ৰতিখন ৰাজ্যতে পোৱা যায় গাহৰি খেতিয়কসকলে এই খেতা গাহৰিবোৰ সংবেদনশীল পাতল ছালৰ বাবে সূৰ্যৰ পৰা আঁতৰত ৰাখিবলৈ যত্ন কৰিব লাগে ইয়ৰ্কশ্বায়াৰ গাহৰিৰ ওজন প্ৰায় 750 পাউণ্ডলৈকে হ'ব পাৰে নাম্বাৰ 5 আছে ৰেড বাটল হক উৎপত্তি আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল অৱশ্যে সঠিক উৎপত্তি অজ্ঞাত
আজিৰ আধুনিক ৰেড বাটল হগ 1970ৰ দশকত এছ.চি. ৱেল্টাৰৰ দ্বাৰা পূব টেক্সাছৰ এটা উডলেণ্ড এলেকাত পোৱা ডাঙৰ ৰঙা ৱাটল হগৰ পৰা আহৰণ কৰা হৈছিল। ৱেংলাৰে দুৰুকু গাহৰিৰ সৈতে দুটা ৰোপণ প্ৰজনন কৰা আৰু তাৰ পিছত সন্তানক মূল হোৱালৈ প্ৰজনন কৰিছিল। সময়ৰ লগে লগে ৰঙা ৱাটল হগ আজিৰ দৰে হৈ পৰিছিল। ৰঙা ৱাটলৰ পাতল নাক আৰু পোন কাণৰ সৈতে জোল থাকে আৰু টিপবোৰত ঢলি পৰে। পৰিপক্ক প্ৰাপ্তবয়স্কসকলৰ ওজন 800 পাউণ্ডলৈকে হ'ব পাৰে, যাৰ ফলত ৰেড বাটল আমাৰ তালিকাত 5 নম্বৰত আছে। নম্বৰ 4ত আছে লাৰ্জ ব্লেক। 1900ৰ দশকৰ আৰম্ভণিতেই জনপ্ৰিয় আৰু পৃথিৱীৰ বহুতো ঠাইলৈ ৰপ্তানি কৰা হৈছিল, কিন্তু WWIৰ পিছত গভীৰ কৃষিৰ বাবে আন গাহৰিৰ ফালে ভালদৰে ঘূৰিছিল। ডাঙৰ কলা গাহৰিটো ইংলেণ্ডৰ স্থানীয় এক আকৰ্ষণীয় আৰু হৃদয়বান প্ৰজাতি। চীনৰ পৰা দুটা নাও ভৰ্তি কলা গাহৰি কৰ্ণৱালা আৰু ইষ্ট এৰিয়াত ডক কৰা হৈছিল আৰু তাৰ পিছত স্থানীয় গাহৰিৰ সৈতে প্ৰজনন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। লাৰ্জ ব্লেক হৈছে একমাত্ৰ ব্ৰিটিছ গাহৰি যাৰ ছাল সকলো কলা, যি তেওঁলোকক গৰম বতৰৰ পৰা সুৰক্ষিত কৰে। ডাঙৰ কলা গাহৰিবোৰ 12ৰ পৰা 20 বছৰ জীয়াই থাকিব পাৰে আৰু তেওঁলোকৰ ওজন প্ৰায় 800 পাউণ্ডলৈকে হ'ব পাৰে। নম্বৰ 3ত আছে দ্য পোলেণ্ড চাইনা। এই গাহৰিবোৰে তেওঁলোকৰ ওজন দ্ৰুততাৰে বৃদ্ধি কৰাৰ সামৰ্থ্য আৰু তেওঁলোকৰ কঠিনতাৰ বাবে জনপ্ৰিয়তা লাভ কৰিছিল। পোলেণ্ড চীনাৰ গাহৰিবোৰ বগা মুখ, ভৰি আৰু নেজৰ মূৰত বগা ৰং থকা কলা। এই সুন্দৰ গাহৰিবোৰ ডাঙৰ ফ্লেমৰ, পেশীবহল দীঘল দেহৰ আৰু ক্ষীণ কাণৰ সৈতে ঢলি পৰে। পোলেণ্ড চীনা গাহৰি দক্ষিণ আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত জনপ্ৰিয়, বিশেষকৈ মধ্য-পশ্চিম কৰ্ণ বেল্টত। আপুনি জানেনে, এতিয়ালৈকে ৰেকৰ্ড কৰা আটাইতকৈ ডাঙৰ গাহৰিটো হৈছে পোলেণ্ড চীনৰ গাহৰি। এইটো সঁচা যে বিগ বিল টেনেচিৰ এটা পোলেণ্ড চাইনা হক আছিল যি 2500 পাউণ্ডলৈকে বৃদ্ধি হৈছিল। বিলে এতিয়াও পৃথিৱীৰ আটাইতকৈ ডাঙৰ গাহৰিৰ বিশ্ব অভিলেখ গঢ়ি আছে। সাধাৰণতে এই অভিলেখযোগ্য গাহৰিবোৰৰ ওজন সম্পূৰ্ণ পৰিপক্কতাত 800 পাউণ্ডলৈকে হয়। নম্বৰ 2ত আছে দা দুৰুক। দুৰুক গাহৰি হৈছে এক ক্ষীণ পেশীবহল প্ৰজাতি যি 1850 চনৰ আশে-পাশে উদ্ভৱ হৈছিল। দুৰুক হৈছে জাৰ্চি ৰেড আৰু নিউয়ৰ্ক দুৰুকুৰ এক সংকৰ যি 1930 চনৰ দশকত দেশখনত জনপ্ৰিয় হৈছিল, কিন্তু বগা গাহৰিৰ অনুগ্ৰহৰ পৰা আঁতৰি গৈছিল। দুৰুকুৰ জাৰ্চি গাহৰিবোৰ ঠাণ্ডা আৰু গৰম দুই ধৰণৰ জলবায়ুত বাস কৰিব পাৰে। এই দীঘল দেহৰ গাহৰিবোৰৰ মুখত সামান্য ব্যঞ্জন থাকে আৰু তেওঁলোকৰ কাণত ঢলি পৰে। দুৰুকৰ ৰং পাতল সোণালীৰ পৰা গভীৰ ৰঙালৈ হয়, কিন্তু সেইবোৰৰ কোট প্ৰায়ে ওৰাংগিছ ৰঙা হয়। এই হকবোৰ তুলনামূলকভাৱে দ্ৰুতগতিত বৃদ্ধি হয় আৰু প্ৰাপ্তবয়স্ক গাহৰি এটাত ওজন প্ৰায় 880 পাউণ্ডলৈকে হ'ব পাৰে। নম্বৰ 1ত আছে দ্য হাংগেৰিয়ান মংগালিচা। হাংগেৰীৰ মংগালিচা বা মংগালিকা হৈছে একমাত্ৰ গাহৰি প্ৰজাতি যাৰ ওচৰত ডাঠ উলি ভেড়া সদৃশ্য আৱৰণৰ বাকী আছে। এই গাহৰিৰ 90ৰ দশকত প্ৰায় হেৰাই গৈছিল, যেতিয়া 200তকৈ কম গাহৰি অস্তিত্ব আছিল। মংগলিচাৰ অৰ্থ হৈছে যথেষ্ট লাৰ্ডৰ সৈতে হক। 20শ শতিকাত চৰ্বিক বেয়া বুলি ঘোষণা কৰাৰ সময়ত ইয়াৰ জনপ্ৰিয়তা হেৰুৱাইছিল। অৱশ্যে তেওঁলোকে পলমকৈ প্ৰিমিয়াম মূল্যত এক গাহৰি বজাৰ লাভ কৰিছিল। মংগলিচা গাহৰিবোৰ সাধাৰণতে বগা ৰঙৰ হয়, যদিও সেইটো কেতিয়াবা কলা বা আনকি ৰঙা হ'ব পাৰে। তেওঁলোকৰ অতুলনীয় ডাঠ আৱৰণ আৰু উচ্চ চৰ্বিযুক্ত পৰিমাণে তেওঁলোকক ঠাণ্ডা জলবায়ুৰ বাবে এক আদৰ্শ ঘৰুৱা প্ৰাণী কৰি তোলে। অৱশ্যে তেওঁলোকৰ ডাঙৰ আকাৰৰ বাবে যথেষ্ট স্থানৰ প্ৰয়োজন হয়। মংগলিচা ক্ষীণ প্ৰজাতিতকৈ লেহেম হয় আৰু সেইবোৰে কম গাহৰি উৎপাদন হয়। এইবোৰ পৃথিৱীৰ আটাইতকৈ চৰ্বিযুক্ত গাহৰিবোৰৰ ভিতৰত এটা, আৰু এটা পৰিপক্ক গাহৰিৰ ওজন 800ৰ পৰা 1000 পাউণ্ডলৈকে হ'ব পাৰে। আৰু আজিৰ ভিডিঅ'টোত এই 10টা ডাঙৰ প্ৰজাতিৰ গাহৰিৰ বিষয়ে আপোনালোকক আগবঢ়ালোঁ, আৰু এই 10টা প্ৰজাতিৰ ভিতৰত আপোনালোকৰ কোনটো বেছি ভাল লাগিলে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব, একেবাৰে নাপাহৰিব।